Hello guys, good morning. So আজি এটা আপোনালোকৰ নতুন ভিডিঅ'লৈ আগবঢ়াব খুজিছোঁ। তো আমি গৈ আছোঁ আজি টংলা কলেজ। তাত গৈ দেখুৱাই আছোঁ আমি কিহৰ কাৰণে টংলা কলেজত গৈ আছোঁ আৰু মোৰ লগত কোনে যাব তো আপোনালোকক দেখুৱাই আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আমি এতিয়া আহি পালোঁ কুকুৰাকাটা ৰেল গেট। চ' এতিয়া আমি এনেকৈ গৈ আছোঁ লাহে লাহেকৈ। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো ভিডিঅ'টো স্কিপ নকৰিব দেই। বন্ধুসকল, আজি আমাৰ পৰা ৰাতিপুৱাৰ পৰা বহুত বৰষুণ দি আছে। তো সেইকাৰণে এতিয়ালৈকে দোকান পোহৰ একোৱে খোলা নাই। তো এতিয়া হৈছে 8:32 হৈছে। তো এতিয়া মানে দোকান পোহৰ খোলা নাই। ৰাতিপুৱাৰে পৰা বহুত জোৰে বৰষুণ হোৱাৰ কাৰণে এনেকুৱা গোটেই ৰাস্তাঘৰ পানী হৈছে। চাওক, আপোনালোকে দেখিবলৈ পাইছে গোটেইখিনি পানী ৰাস্তাৰ ওপৰেৰে। তো এতিয়া আমি এনেকৈ লাহে লাহে পাৰ হৈ যাওঁ। তো আগলৈকে চাই থাকক। দিছ ইজ ননাই ৰিভাৰ, so বিউটিফুল এণ্ড পানী অলপ বাঢ়িছে আজি নদীত। তো আমি গৈ আছোঁ এতিয়া। আহি অৱশেষত আমি টংলা চাৰিআলি পুলিচ পইণ্টত পাইছোঁহি। এতিয়ালৈকে পুলিচ কেইটা চাগে সাৰ পোৱা নাই। এতিয়া এটাও দেখা পোৱা নাই। এইফালে দোকান পোহৰবিলাকো ভালদৰে খোলা নাই, কাৰণ ৰাতিপুৱাৰ পৰা যিহে বৰষুণ দিছে। তো চাওক, মই গাড়ী চলাই আছোঁ, কিন্তু ভিডিঅ' মই কৰা নাই, মোৰ মিছেছে কৰি আছে। তো ভিডিঅ'টো কেনেকুৱা হৈছে আপোনালোকে চাওক। তো আমি বাছ ষ্টেণ্ড পাইছোঁ, বাছ ষ্টেণ্ড পাবৰ হৈছে। তো আজি বহুত মানুহ কম লাগিছে টাউনত, পুৰা ৰাস্তা খালী হৈ আছে। তো চাওক, এইফালে আমি আহি পালোঁ আমাৰ টংলা বাছ ষ্টেণ্ড। তাৰপিছত অলপ আগত গ'লে আমি কলেজ গৈ পাম। তো ভিডিঅ'টো চাই থাকক, মই এতিয়া ডাইৰেক্ট গৈ কলেজত দেখুৱাই আছোঁ। তো মোৰ লগত আজি আছে মোৰ মিছেছ। তো এখেতৰ আজি এক্সাম আছে, তো এক্সাম দিব MA। তো আমি এতিয়া গৈ আছোঁ কলেজ, MA আহি পাম আৰু। তো ঠিক আছে, আমি এতিয়া ডাইৰেক্ট গৈ কলেজত লগ পাই আছোঁ নেকি। ফাইনেলি আমি টংলা কলেজ আহি পালোঁ। চোৱা, টংলা কলেজৰ গেটখন কি ধুনীয়া এণ্ড ভিতৰলৈকে সোমাই যাই আছোঁ। তো আপোনালোককো সোমাই নিম। তো চাওক, এইখন আমাৰ টংলা কলেজ, সেইফালে আছে লাইব্ৰেৰী এণ্ড এইটো হয়, এইটো টংলা কলেজৰ কেম্পাছ হয়। এইফালে গোটেইখিনি ৰুম আছে। তো এয়া মোৰ মিছেছ আৰু তাৰ লগৰ এজনী, সিহঁতে গৈ আছে। তো পিছে ময়ো গৈ আছোঁ। তো আপোনালোকৰ ভিতৰৰ ফালে গৈ অকণমান দেখুৱাব চেষ্টা কৰিম। হয়, আজিতো ছানডে হয় ন, মানে ষ্টুডেণ্টবিলাক নাই এতিয়া যিহেতু। তো মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাব চেষ্টা কৰিম। এয়া হৈছে টংলা কলেজ। এনেই মই ভিতৰত আহিলোঁ। এইখন চোৱা, এই বোৰ্ডখন চোৱা, টংলা কলেজত অলপ আগত গৈ দেখুৱাই আছোঁ। এই বোৰ্ডখন চোৱা কি ধুনীয়া, টংলা কলেজ টংলা, ৱেল মেনেজ ছেজন 2021-22। তো ব'লক আমি ভিতৰলৈকে সোমাই যাওঁ। তো ইয়াতে এক্সাম হলটো দেখিব চেষ্টা কৰিম। তো গৈ থাকোঁ। এইফালে চোৱা, কিয়া নাজাৰা হে ভাই, ये है हमारी टंगला कॉलेज। চ' গৈ আছোঁ ৰ'বা। এয়া চোৱা, নতুন বিল্ডিঙৰ কাম চলি আছে এতিয়া। তো আমি যেতিয়া পঢ়ি আছিলোঁ না, তেতিয়া এইবিলাক একোৱেই হোৱা নাছিলে। তেতিয়া আমি ইয়াৰ পৰা বাদ দিয়া আজি হ'ল 4-5 বছৰ হ'ল। কিন্তু এতিয়া চাৰিওফালে মানে একদম বিল্ডিং। তো আজি চোৱা, এই বিল্ডিংটো কেনেকুৱা ইমান ধুনীয়া লাগি আছে এতিয়া, আৰু বনাই আছে। তো ব'লক আগলৈকে গৈ থাকোঁ, ওপৰত উঠিব চেষ্টা কৰিম। এয়া মোৰ বন্ধু, আজি প্ৰথম লগ পাইছোঁ বহুত দিনৰ মূৰত। এণ্ড এইয়া লোকে পিছফালৰ পৰা দেখাইছোঁ, এইটো কি ধুনীয়া কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে বিল্ডিঙৰ। তো মই পিছফালে আহিছিলোঁ অকণমান। তো এতিয়া গৈ আছোঁ। তো আমি আইডিয়েল কলেজৰ ভিতৰত গৈ আছোঁ। এক্সাম হ'ব আজি MAৰ। তো দেখুৱাই আছোঁ। এইফালে আছে, এইফালে
তই একজন দিয়া মানুহ তই আছিল নাপা তই সেইদিনা ক'ত দিলি সেইদিনা নাছিলা এই আগতে নাছিলা তই বৰ্তমান নহয় জানো হা ঐ কোনো বস্তু কোৱা নহয় চাই লওঁ চাই লওঁ তো ফাইনেলি বহুত দিনৰ মোৰ লগৰ এজনক লগ পাই গ'লোঁ তো তেখেতৰ ইকনমিক্সত আছে এক্সাম আমি গৈ আছোঁ 63 to 64 63 মোৰ ৱাইফৰ আছে 64 ইয়াৰ আছে হেল্ল' 62 63 64 হয় দিয়া নাই মই এতিয়া 64 চিধা আছে 63 ইফালে আছে বাছ এবাৰ অকণমান ওপৰৰ পৰা বাহিৰৰ দৃশ্য চোৱা তো গাইজ মই ফাইনেলি তাইক থৈ আহিলোঁ এক্সাম হলত থৈ আহিলোঁ তো এক্সাম হ'ব তো এতিয়া মই ঘৰত যাওঁ আকৌ পিছত নিব আহিব লাগিব দুপৰীয়া তো লগ পাই আছোঁ তো এতিয়ালৈকে এইখিনিতে এৰিছোঁ আকৌ লগ পাম গাইজ এতিয়া আৰু 12টা বাজিব তো এক্সাম শেষ হ'বৰ সময় হৈছে তো মই আকৌ যাওঁ মিছেছক লৈ আহোঁ তো সেই আকৌ ঘৰত আহিম আমি এতিয়া দেৰি নকৰোঁ ডাইৰেক্ট কলেজত যাই দেখুৱাই আছোঁ এইটো আছে লাইব্ৰেৰী চেণ্ট্ৰেল লাইব্ৰেৰী আছে ফুলখিনি চোৱা কি ধুনীয়া হৈছে ফুলজোপা ইমান ধুনীয়াকৈ ফুলি আছে চোৱা তো মই অকণমান লাইব্ৰেৰীটো হয় লাইব্ৰেৰী চেণ্ট্ৰেল লাইব্ৰেৰী মই ইয়াৰ পিছফালে অকণমান গৈ আহোঁ ৰ'ব এইফালে টংলা কলেজত NCC শিকাই থকা হৈছে তো এতিয়া শিকাই আছে তো এতিয়া মই কলেজত অলপ বেছি আগতীয়াকৈ আহি পালোঁ তো মই এই জিৰণি উঠাতে মই এতিয়া বহি মিছেছক ৱেইট কৰি আছোঁ মোৰ পিছফালে এতিয়া NCC কেৰাটৰ চলি আছে তো সিহঁতক চাওঁ এবাৰ এই আছোঁ NCC শিকাই আছে তো ইয়াতে অলপ বহি দিওঁ এতিয়া ওলালে তাইক ল'ম আৰু চিধাই ঘৰত যাম আৰু ভিডিঅ' নকৰোঁ তো চাই থাককচোন ভিডিঅ'টো তো গাইজ মই তাইক লৈ আহিলোঁ তো